বেচিন ফেচিলিটি 500 এতিয়া দেখোন এই বাৰটা কট কৰি দি আছে তাকে গ্ৰীষ্মকালত ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনিবলৈ অলপ কম হোৱা নাই নে এটেচ নহয় যে এই সকলোবোৰৰ মেইনটেনেন্স কেতিয়াবা চাহ কাৰেণ্টৰ বিল মিলাই 1000 টকা সৰ্বমুঠ মাত্ৰ 5000 টকা পায় এইটো কোৱা দাম নে দিয়া দাম কোৱা আপুনি 2000 দিলেই হ'ব ইমান কমি গ'ল যে 2000 টকা কাটিছো ৰাজহুৱা স্বাৰ্থত ইমান ডাঙৰ ঘৰৰ পঢ়া শুনা কৰা ছোৱালী গাঁৱত শিক্ষকতা কৰিম বুলি অহাৰ বাবে আমাৰ এই অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ জ্ঞানৰ ভেটি মজবুত হ'ব আৰু 1000 টকা কাটিছো ব্যক্তিগত স্বাৰ্থত তৰাক জন্ম দিয়ে মাকে আমাক এৰি থৈ গুচি গ'ল মই অকলে তাইক তুলি টানি ডাঙৰ দীঘল কৰিছো তাই দেউতাকক বৰ ভাল পায় মই জানো এতিয়াতো বায়েক এজনীও পাব দেউতাকৰ পৰা লুকুৱাই কিছুমান কথা মিলিছে এয়া এবছৰ এডভান্স দি গ'লো হ'ব পাছে পৰে দিলেও হ'ব হ'ব ৰাখি থকচোন হেৰি মই গাড়ীৰ পৰা বস্তু কিনি নমাত আমিও যাওঁ হাফিজকা তুমিও আহা তহঁত দুজনীও আছো ফুৰিবা টিকেট নাই